বাৰ্থডে গিফ্ট ক'ত বাৰ্থডে গিফ্ট আছে চাও দিয়া এইটো লোৱা খুলো নুখুলিবা এতিয়া হা নুখুলিবা ঘৰ নাই একো নহয় তুমি ঘৰ গৈ খুলিবা নুখুলিবা হ'ব ধেত তেজনী কথা এটা কৈ থাকিলে বুজি নাপায় ঘৰ গৈ খুলিবা বুলি কৈ আছো খুলিছো মই নালাগে খুলিবলৈ খুলো sorry ঐ হেতু আহিছে ঐ তই ইয়াতে আছ কচোন সেইদিনাখন ওচৰলে ঐ বেটা তৌ অকণ এইফালে তৌ অকণাচোন এতিয়া কচোন সিদিনাখন মোৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ কোনে কি কৈছিলি তৌ এইফালে ক তই এইফালে তহঁতে মোৰ লাইফ বৰবাদ কৰি দিলি মোৰ এটা আইডিয়া আছে তোৰ আইডিয়া তোৰ ল'ৰা তই এনেকে মাৰি পিটি খুটি থকা আমি ফ্লেজৰ পৰা আহোঁগৈ বৈ ঐ খকি ৰবিছো ৰ মই যাওঁ নেকি যাওঁ ন বোলা আপুনি পাবলৈ চেষ্টা কৰি থকা ব্যক্তিজনে বৰ্তমান আপোনাৰ কল গ্ৰহণ কৰিব পৰা অৱস্থাত নাই অনুগ্ৰহ কৰি এইবিলাক মোবাইল হ'ল আৰু কি হৈছে তেবে দেখিছেনে বাৰু সেইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয় জেগাত মিছা কথা কৈ দিলে নহয় কি বুলি কৈছে মাইকী মানুহজনীক মতা মানুহ বুলি কৈ দিলে তোমাৰ মোবাইলটোৱে মিছা কথা কোৱা নাই না তোমাৰ গাৰ্লফ্ৰেণ্ডজনীয়ে মিছা কথা কৈছে আৰু কৈছো তেনেকুৱা কিডনী বেয়া হোৱা কথা নকবি আকৌ মোৰ গাৰ্লফ্ৰেণ্ড তেনেকুৱা নহয় কি হে তেবে তোৰ গাৰ্লফ্ৰেণ্ডজনে কি সোণৰ কণী পায় নেকি হয় কিন্তু বেছি কথা কৈছ সীমা পাৰ হৈ গৈছে বাৰু মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে কি গিফ্ট দিলে ভাল হ'ব মই একো ভাবি পোৱা নাই মই কওঁ এটা ঘড়ীকে দিলে নহ'লে এইটোৱে নহয় কি কথাবিলাক কয় দুদিন পিন্ধাৰ পিছত বেয়া হৈ যাব হয় বাৰু কি দিলে ভাল হ'ব বাৰু ঐ পাটনা কি ঐ তই নহ'লে একটা কলম দিবি একটা নহ'লে কিতাপ এখনকে দিবি আৰু হ'ব না কিতাপ পঢ়ি কেইটা ডাঙৰ মানুহ হৈছে চবতো খাই বৈ ডাঙৰ মানুহ হৈছে লজিক আছে কথা ঘৰ তই নহ'লে ভাই দামী কাপোৰ এজোকা দি দে নহ'লে অৱশ্যে নোহোৱা নহয় তেবেং কথা খাই সাৱধান তই দিব নোৱাৰ মুঠতে তই এইবোৰ বস্তু দিব নোৱাৰ মই অৱশ্যে উপায় নথকা নহয় চা ভাই মই তোক কৈ দিছোঁ ছোৱালীক এনেকুৱা এটা গিফ্ট দিব লাগে যিটো বস্তু তোৰ কেতিয়াও বেয়া হৈ নাযায় কেতিয়াও পুৰণা নহয় আৰু শেষো নহয় কি ভাবিছা কথা খাই পইচা পাতি খৰচ নহয় নহয় বাৰু তই থেপেঙৰ বুদ্ধিত নচলিবি কিন্তু মৰি গ'লি পইচা পাতি খৰচ নহয় কিন্তু তই ভাবিছা থেপেং উঠিবচোন তই উপায় মোৰ ইমান কথা চিন্তা কৰে বন্ধু পাবলৈ টাইম আছে হ'ব তহঁতে মোৰ লাইফ বৰবাদ কৰি দিলি তহঁতে কিবা এটা কৰ নহ'লে মই খৰাঘাটত জাপ দি মৰি যাম ঐ এনেকৈ নেকি তোৰ ভাড়া আছে নেকি ইমান দূৰ যাবলগীয়া আৰু তই ভাই বেলেগ এটা ব্যৱস্থাই কৰ বেলেগ এটা ব্যৱস্থা কৰিব লাগে মৰিলে ভাল পাওঁ তহঁতি কিবা এটা কৰ মোৰ নিউজনী কি হ'ল ক'লৈ গ'ল কি খং উঠিব বাপেকে নিগনি মৰা দৰৱ খাই মৰি যাম ৰচোন ৰ মই কিবা এটা কৰিম আকৌ চৰকাৰৰ কাম নকৰতো এইটো নকৰোঁ কি কৰিবি তই আকৌ চৰকাৰৰ কাম কৰিব হ'লে কিন্তু মই এবাৰ সঁচাই কৈছোঁ মৰি যাম নকৰোঁ
নাযাওঁ তুমি আকৌ মোক ইয়ালৈ কিয় মাতিলা তোমাক মই কিবা এটা সুধি আছো তুমি নোকোৱা কিয় আৰে মই যাওঁ মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আৰে আৰে উঠা উঠা আগে তুমি কোৱা মোক ক্ষমা কৰিছা নে নাই কৰিছো হৈ গ'ল